হেল্ল' গাইজ, স্বাগতম জনাইছোঁ মধ্য ভিডিঅ'লৈ। আৰু আজি বহুত দিনৰ ভিতৰত লং ভিডিঅ' দিবলৈ লৈছোঁ আৰু আপোনালোকে আগৰ ভিডিঅ'বোৰৰ দৰে এই ভিডিঅ'টোৱে মৰম দিব বুলি মোৰ আশা থাকিল। আৰু আজি এতিয়া গধূলি 3টামান বাজিছে চাগে। মোৰ যিহেতু গাটো ইমান ভাল নহয়, সেইকাৰণে মই 3টাত যিহেতু মই শুই আছিলোঁ, সেইকাৰণে এতিয়া গধূলি অলপমান চুলি তুলি আঁচুৰি লৈছোঁ, যাতে মনটো চুলি তুলি আঁচুৰি ল'লে যিহেতু মনটো অলপমান ভাল লাগি থাকে, সেইকাৰণে মই আঁচুৰি লৈছোঁ। আৰু এতিয়া মই নাৰ্চাৰী মানে কি ক'ম আৰু বাৰু, মোৰ যিহেতু অকণমান ফুল লগাইছোঁ, তাতে অলপমান চাবলৈ আহিছোঁ। এয়া কপৌ ফুলখিনি যিহেতু অকণমান এতিয়া ফুলিবলৈ লৈছে। আমাৰ যিহেতু বহাগ এতিয়া পাৰ হ'বই হ'ল চাগে, তথাপিও এতিয়া আমাৰ বহুত নুমলীয়াকৈ ফুল ফুলিছে, এইবোৰ অকণমান দেখাই দিছোঁ। আৰু যিহেতু মই ডেইলি যি কৰোঁ তাকে অকণমান আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰি দিছোঁ, যে মই এইবোৰ ফুলবোৰ কাটিং কৰি পলিথিনত লগাই দিছোঁ। এইটো চিজিয়াম বুলি কয় এইটো ফুলটোৰ নাম, আৰু মই লগাই যাই থাকিম বাৰু। আজি ভিডিঅ'টো গধূলিলৈকে শ্বেয়াৰ কৰিম। আপোনালোকে যদি ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব যদি বহুত বেছি ভাল লাগিছে। আৰু যদি এনেকুৱা ভিডিঅ'বোৰ চাবলৈ ভাল লাগে আৰু যদি এনেকুৱা ভিডিঅ'বোৰ সদায় চাবলৈ বিচাৰে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে। আৰু মই এনেকুৱাই সদায় নহয় বাৰু, যেতিয়া মই ফুল লগাওঁ অকণমানকৈ মই ভিডিঅ'বোৰ ৰেকৰ্ড কৰিবলৈ লওঁ, যদি সময় সুবিধা মিলে। আৰু কেতিয়াবা যদি মোবাইল চাৰ্জ নহয়, তেতিয়াতো ৰেকৰ্ড কৰিব নোৱাৰি। যেতিয়া পাৰোঁ তেতিয়া মই ৰেকৰ্ড কৰি দিওঁ। আৰু আপোনালোকে যদি এনেকুৱা ফুল লগোৱা ভিডিঅ'বোৰ ভাল লাগে, তেনেহ'লে একেলগে চাই থাকিব মইনো কি কৰোঁ। আৰু কমেণ্ট কৰি জনাব আপোনালোকেও এনেকৈ যদি ফুল কি ফুল ভাল লাগে, আপোনালোকে কমেণ্ট কৰি জনাব। আৰু আমাৰ ঘৰৰ বাৰু ফুল ইমান বাৰু নাই, যিহেতু পাত ফুলহে বিচাৰিছে, তথাপিও মই চেষ্টা কৰিম বাৰু আমিও ফুল আমিও যাতে আনিবৰ কাৰণে লাহে এতিয়া আমি যিহেতু পাত থকা ফুলবোৰহে বেছি আছে, তথাপিও লগাবলৈ চেষ্টা কৰিম বাৰু। আমিও ফুলবোৰো লাহেকৈ আৰম্ভ কৰিছোঁ, যিহেতু আগলৈ পাৰিলে লগাই যাব সেইবোৰ। আৰু এইবোৰ ফুলবোৰ মই চাফা কৰিছোঁ, আৰু কিছুমান যিহেতু মৰিছে সেইবোৰ পলিথিনৰ পৰা উলিয়াই দিছোঁ, আৰু তাতে আৰু নতুনকৈ যিহেতু লগাব লাগিব বনবোৰো চাফা কৰি দিছোঁ। আৰু এইবোৰ পলিথিনবোৰো ভালকৈ চিনাকি ধৰিছোঁ, নহ'লে যিহেতু বাগৰি যায়। যিহেতু আমাৰ ঘৰত যিহেতু মুৰ্গীবোৰ উমনিব আহে, তাতে এইবোৰ ফুলবোৰ বগৰাই পেলাই আৰু খুচি পেলাই ফুলবোৰ পাতবোৰ খুচি মৰহি যায় কিছুমান ফুলবোৰ, আৰু কিছুমান ফুলবোৰ গচকি ঠানিবোৰ ভাঙি দিয়ে। তথাপিও যিহেতু বেলেগৰ চৰাই উমনিব আহে, দেখিলে বাৰু উজৰাই দিওঁ, আৰু নেদেখিলে এনেকৈ খুচৰি বাগৰাই পেলাই ফুলবোৰ। তথাপিও যিমান পৰা যত্ন কৰিবলৈ চেষ্টা কৰিছোঁ, যাতে ভালকৈ ৰাখিবৰ কাৰণে। এতিয়া যিহেতু গধূলি সময়ত যিহেতু কাম কৰি ভাল লাগে, কাৰণ অলপমান যিহেতু গধূলি সময়ত ঠাণ্ডা হয়, দিনটো যিহেতু গৰম থাকে, কিছুমান দিনটো বাৰু ভাল থাকে আৰু কিছুমান দিন বহুত গৰম থাকে। সেইকাৰণে গধূলি মই প্ৰায়ভাগ গধূলি মই ফুলৰ কামবোৰ কৰিবলৈ চেষ্টা কৰোঁ, কাৰণ গধূলি যিহেতু ঠাণ্ডা কৰিও ভাল লাগে। আজিকালি যিহেতু দিনবোৰ দীঘল হ'ল, সোনকালেকৈ গধূলি নহয়, সেইকাৰণে 3টাৰ পৰা আৰম্ভ কৰি 4টা 5টা তেনেকৈ লাগি যাতে আৰম্ভ কৰি যাতে কামবোৰ কৰি থাকিব পাৰোঁ ঠাণ্ডাকৈ। সেইকাৰণে মই গধূলি কামবোৰ কৰিবলৈ চেষ্টা কৰোঁ। আৰু এইবোৰ মই চুমতি আছোঁ, ফুলবোৰ যিহেতু পলিথিনবোৰ চিটিকি আছে। এয়া চাওক, চৰাইটো উমলিব আহিছে।
দিলে যিহেতু শিপাবোৰ লৰি যায় সেইকাৰণে আৰু এনেকৈ অলপমান দীঘল দীঘল ফুলবোৰ মই কাটি এনেকুৱা আৰু পলিথিন সৰু সৰু পলিথিনবোৰ লগাই দিওঁ আৰু এইবোৰ যিহেতু আগটো কাটি দিলে যিহেতু জোপোহা হ'ব সেইকাৰণে মই এনেকুৱা কৰিছোঁ আৰু বেলেগ ডাঙৰ গছৰ পৰা এনেকুৱা কাটি কাটি মই এনেকুৱা লগাই আছোঁ যিহেতু আমাৰ এনেকুৱা ফুলবোৰ ডাঙৰ গছ হোৱা নাই যিহেতু আমাৰ সৰু সৰু হৈ আছে লগোৱাবিলাকো যিহেতু নতুনকৈ লগাইছোঁ যিহেতু আমি বেলেগৰ পৰা আনো আৰু এতিয়া একেবাৰে গধূলি 5টামান বাজিছে চাগে মই টাইম চোৱা নাই বাৰু তথাপিও যিহেতু একেবাৰে গধূলি সময়খিনি মই যিহেতু এইবোৰ পাণ যিহেতু মই বিজনেছ কৰে সেইকাৰণে মই পাণবোৰ এনেকৈ বান্ধি দিওঁ আৰু কুচি কৰি দিওঁ আৰু যিহেতু ছিঙিবলৈ যায় আৰু মই এইবোৰ বন্ধা আৰু কুচি কৰা এইবোৰ কৰি থাকোঁ আৰু এনেকৈয়ে আমাৰ ডেইলি লাইফষ্টাইল চলি থাকে আৰু তেনেকুৱা ভিডিঅ'বোৰ আপোনালোকে ভাল লাগে চাই তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে আগন্তুক ভিডিঅ'বোৰ যাতে আপোনাৰ মোবাইলত যাতে সোনকালেকৈ যাই পায় যেতিয়া মই ভিডিঅ' দিম তেনেহ'লে আজি ভিডিঅ'টো এইখিনি থাকিল শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ আৰু এটা ভিডিঅ' লগ পাম তেনেহ'লে আজিলৈ বাই বাই বহুত ধন্যবাদ আজি ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আৰু এটা ভিডিঅ' লগ পাম বাই বাই।